আমাৰ এওঁৰো এই ঘটনাটো হৈ যোৱাৰ পৰা এই চোতাল ঘৰ বুন গাজি গৈছে। কি কৰবা এই মাজনীৰো ইমান কওঁ নামান চোতালখন চাফা কৰি দিবা নেদে। ময়ে কৰিব লাগিব আৰু কি কৰিব। আপ্পাও ৰ'দটো গোটেই আজি গোটেই খাওঁ খাওঁকৈ আহিছে। সেই নাওমান ছায়াত জিৰে লওঁ ৰ। আপ্পাও কষ্ট ৰ'দ দিছে। নাওমান বহি লওঁ দে। কি গৰম। নাওমান চাদাকে খাই লওঁ ৰ। এইটোতো সাগৰিকাৰ দেউতাকে সিদিনাখনে বা কি হ'ল অলপ খবৰে লৈ যাওঁ। খুৰা কি কৰিছি? বাপা বৈছো ৰবা নামান এই চোতালখনত নামান সেই বুন অলপ উঘলিছিলো। এই ৰ'দটোৰ কাৰণে নামান জিৰালো। কি কৰিবা বাপা, বয়সো হ'ল না, গৰমো লাগে, ভাগাৰো আহে। তাকেতো খুৰা ৰ'দটো বৰ বেয়াকে দিছে আজি। বাপা খুৰা এটা কথা হ'লে। কি কথা খুৰা সিদিনাখনে যি সাগৰিকাৰ কথাটো ক'লো আপুনি গৈছিল না? গৈছিলো মই। যাই এখন মস্ত যত পত তাতে কি কবা, তাকো একদম পুৰা কৈছো আৰু ইবাৰৰ পৰা যদি তাক লগ পাওঁ একদম হাত ভৰি চব ভাঙিম বুলি কৈছো একদম। খুৰা ভালে কৰিছি দক। বাকী সাগৰিকা এইকেইদিন কলেজ চলেজ জনাই নেকি? ৰাস্তাত দেখা নাই দেখোন। জনাই তাইৰ হেলা এই ঘূৰা ফুৰা কলেজ চলেজ এলা চব বন্ধ কৰি দিছো। সিদিনাৰ পৰা ৰুমৰ পৰা অলবাই নাই, ৰুমতে থৈ দিছো তাইক। মই আপোনাৰ সন্মানত হানি হোৱাটো নিবিচাৰো, সেইকাৰণে সিদিনাখনে মই দেখা পোৱাৰ লগে লগে আপোনাক ফোন কৰি কৈ দিছো। পাপা তই সিদিনাটো বৰ ভাল কাম কৰিছা দেই। মোক সিদিনাখনে এটা বহুত ডাঙৰ বিপদৰ পৰা বাচালি তই, নহ'লে মোৰ গোটাই চব শেষ হৈ গেলা হয়। তই নিজে কচোন, মই সেনেহান চলি এটাত তাতে মই তাইক কিনকে বিয়া দিওঁ, য'ত নেকি সি আসাজ খাই কিনে আসাজৰ কথা চিন্তা কৰিব লাগে। সেনেহান চলি এটাত তাতে মোৰ আপিটো মই বিয়া দিবা পাৰি না? খুৰা তাৰ ঘৰৰ অৱস্থা মই জানো নহয়, ভাল নহয় ঘৰৰ অৱস্থা, একদম বেয়া। বাকী সাগৰিকাৰো বোলে বিয়াৰ আলোচনা চলি আছে। বাকী দিন বাৰ ঠিক হ'ল না খুৰা? বিয়া ঠিক হৈছিলে ৰবা বাপা, কিন্তু কি কৰিবা, গমটো পাইছই এই খুৰীৰে কি হৈ গ'ল, এই ঘটনাটো ঘটি গ'ল। এতিয়া 1 বছৰটো ৰখিব লাগিব, ৰখি পেলাই বিয়াখন পাতিব লাগিব। গাঁৱৰে চলি যিহেতু বাপা, বিয়াত ঠিক হ'লে গমেই পাবা। কালি বিয়াখনত লাগি ভাগি থাকিব লাগিব। থাকিম দক খুৰা, আমি নাথাকিলে কোনে থাকিব বিয়া? থাকিব লাগিব, তোৰ নাথাকিলে আৰু গাঁৱৰ চলি কোনে থাকিব দে। হৈ দিয়ক খুৰা, থাকিম দিয়ক আমি। ময়ো বাজাৰো আছিলো ৰ'ব। দে তে যা মোৰো অলপ কাম আছে। দিয়ক খুৰা, চাদা অলপ হ'ব নেকি? তুমিও বাপা দে ল। বিয়া বাৰু নকৰা চলি বেছিকে নাখা, দাঁত চাত বয়া হৈ যাব। কথা নাই দেছো এতিয়া। খুৰা এটা কথা হ'ল নহয়। কি কথা? আমাৰ দেউতাক আৰু নকব চাদা খোৱা বুলি মই। নকওঁ বাপা, তুমি এটা ডাঙৰ বিপদৰ পৰা মোক সহায় কৰিছা, কিয় কাম নকওঁ যা। দিয়ক তে খুৰা, মই আহো। যাওঁ। বুনখিনিও চাফা কৰিব লাগিছিল। ফুলডালৰ দেখো গোটেই হালিছে, ৰছী একডাল দি বান্ধি দিব লাগিব। খুৰা দীপশিকা। খুৰা আগলা কালি কি ভুৰভুৰি আছে নহয় দীপশিকা, এই ফুলডালো হালিছে, এই ফুলডালৰ বান্ধা কথা অলপ চিন্তা কৰি আছো, আৰু এই চোতালৰ বুনখিনিও নামান চাফা কৰি আছিলো। কি কৰিবা, মোৰ দুখৰ কপাল, এই খুৰীৰে নহবাৰ পৰা চব কৰিব লগা হৈছে মই। তে খুৰা কামখিনি কৰক আপুনি। আৰু এটা কথা হ'ল নহয়। কি দীপশিকা, কি কথা? খুৰা সাগৰিকাও ইমান দিন কলেজত জনাই, আৰু তাইক ইমান ফোন মাৰি আছো, তাইৰ মোবাইলটো চুইচ অফ। কিয়, তুমি গম পোৱা নাই নেকি? এটা ডাঙৰ ঘটনা হৈ গ'ল দেখোন। হয় নেকি? মইতো গমেই পোৱা নাই কি ঘটনা হৈ গ'ল। আমাৰ গাঁৱৰে সেইটো চুপাৰ যি নয়ন আছিল, চিনি পাওঁ। সেই নয়নৰ লগত সিদিনাখনে আমাৰ মাজনীক এই ৰিজৰ্টখনত দেখা পালো। হয় নেকি? দেখা পাই সিদিনাখনে কি হ'ল, তাৰ পৰা তাইক লৈলো। তাইক আনি কিনে সিদিনাৰ পৰা ৰুমতে থৈ দিছো, অলবাই দিয়া নাই, কলেজ চলেজ বন্ধ কৰি দিছো। মই এতিয়াহে গম পালো, তাই যি এই বিয়া নহওঁকে যি আছিল, এই কাৰণটো এইটোৱেই, এই তাৰ লগত বোলে কিবা ভাল পাপি আছে, থাকি পেলাই এতিয়া মোৰো ডাঙৰ যত পত আনিছে। কি কৰা যায়? হয় নেকি খুৰা? তাই এতিয়া ক'ত আছে? তাই ৰুমতে আছে। ময়ো কামখিনি কৰি লওঁ, তুমি যাই কিনে তাইৰ লগত কথা পাতাচোন।
দিয়কতে খুৰা মই তাইক লগ কৰি আহোঁ দিয়ক যা 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 এই মাজনীৰ আৰু কি হ'ল এই আৰু কিবা কৰিলাক বোধহয় অলপমান শান্ত হৈছোন তই অলপ মনে মনে দীপশিখা কি হৈছে বাহিৰৰ পৰা যে মই ইমান কান্দা কাটা শুনি আছো মানে এই বিষ খাবা মাজনী তই আজি ইমান সৰু কথা এটাৰ কাৰণে দি খাবা আলছা মাজনী তই এলা কি কৰিব আলছা মই যিগিলা কৰি আছো মই তোৰ ভালৰ কাৰণে কৰি আছো এই তোৰ ভালৰ কথা চিন্তা কৰি মায়েৰ এই অৱস্থা হ'ল তই গমেই পাইছ তই অন্তত অলপ মোৰ কথাটো তুই এতিয়া বৰ্তমান চিন্তা কৰ দেউতা মই নয়নৰ বাদে বেলেগৰ লগত সুখী হ'ব নোৱাৰিম মই নয়নক বহুত ভাল পাওঁ দীপশিখা তাই কথাগিলা কিয় বুজি নাপায় মই ইমান ভাল চলি এটা চাই কিনে তাৰ লগত বিয়া দিবা আছো আজিকালিৰ দিনত চাকৰি কৰা চলি এটা পোৱাটো কিমান টান তাই কথাগিলা বুজি নাপায় তাই সেইখন ঘৰত তাৰ লগত বিয়া হ'লে ৰাজৰাণীৰ দৰে থাকিব পাৰিব দেউতা মই নয়নৰ অবিহনে বেলেগৰ লগত বিয়া হ'ব নোৱাৰো বিয়া হ'লে মই তাৰ লগতে বিয়া হ'ম মই জানো সি বহুত ভাল ল'ৰা মনে মনে থাক সি কিমান ভাল ল'ৰা মই গম পাওঁ গাঁৱৰ মানুহ গোটেইখিনিকে সুধিছো সি কিমান ভাল চলি মোক গোটেই চবে কৈছি সি মদ ভাং কি নাখায় আৰু তই যি তাৰ লগত যাবা আলছা সি কি কাম কৰে সেইটো কথা কচোন মোক আৰু সি তোক নি ফেলে কি কৰি খুৱাব আৰু তই এটা কথা ক সি যি তোৰ বাহিৰে বেলেগ চলিক ভাল নাপায় সেইটো তই কিবা গেৰাণ্টি দিবা পাৰিবি এতিয়া এইক অলপ বুজাবা হ'ব খুৰা মই তাইক বুজাই দিম মাজনী দুয়ো কথাবোৰ আলোচনা কৰি কিনে ভালকে বুজি লবি নহ'লে যদি এইবাৰ আৰু কিবা হয় তই কিন্তু মোক বেলেগ ৰূপত দেখা পাবি বাপ্পা অ মাজনীও কি নাভাবা নিচিন্তা কাম এটা কৰি দিলাকে তাই বিহ খাবা ওলছিল এই মানুহজনীকতো মই হৰালোৱে এতিয়া এইকো হৰাব লাগিব যেন লাগছি কি কৰে যায় উপায় বিহীন আনি গৈছে মই এটা কাম কৰিব লাগিব চব বাদ দি মই এই নয়ন বোলা চলিটোকে লগ কৰিব লাগিব লগ ধৰি কিনে তাক বুজাব লাগিব বুজাই কিনে কি কৰিব পাৰোঁ চাওঁ একবাৰ মই এতিয়া এনেকৈ বহি থাকিলে নহয় চলাটো পিন্ধি মই তাক লগ কৰিবই যাওঁ ভাল নয়নে ককবা গেল বাৰীৰ পিছতে আছে নেকি অ নয়ন নয়ন অ নয়ন নয়নে কি তই পিছভাগে আছা আমাৰ পিছত দি আছো তোক গোটেই ঘৰখনত বেচিলোৱে তাকে অলপ খৰি কাটি আছো খৰি কাটি আছা নেকি অ নয়ন এটা কথা আনিছো কি তুন্দুৱে বোলে সিদিনা ৰিজৰ্টত জন্তে বোলে বাইপাকে বোলে তাইক চৰাই কেনে লৈ আহিছে সাগৰিকাক হয় ভাই তই কথাটো গম পোৱা নাছিলি নেকি গম পোৱা নাছিলো বহুত ডাঙৰ কথা দে সেইদিনাখনে যে আমি তাতে কথা পাতি থাকিলো তইতো গমেই পাইছা তাৰপিছত তাইক মই ক'লো কি ৰিজৰ্ট এখনত ফুৰিব যাম বুলি কৈছিলো পিছদিনাখনে আমি ফুৰিব গলো কিন্তু কি দুৰ্ভাগ্য দে তাইক সিদিনাখনে দেউতাকে তাৰ পৰা চৰাই লৈ আহিছে এতিয়া তাতকে আৰু ডাঙৰ কথা কি জানা তাইক আৰু ঘৰৰ পৰা ওলবাই দে নাই না তাই কলেজত আহিব বেছি না ক'ৰবাত ফুৰিব যাব বেছি তাইক ফোন কৰি থাকোঁ মোবাইলটো নুঠে চুইচ অফ দেখায় কেতিয়াবা যদি আৰু তাই চুইচ অফটো খোলা থাকে কিন্তু তাইৰ লগত মই আজিকালি কথা হ'বই পৰা নাই বহুত চিন্তাত আছে দে কি কৰা যায় এতিয়া সেইকাৰণে তাইক লগ নধৰাৰ কাৰণে মোকো ফোন চোন মাৰা নাই তাকেতো তোক কি ফোন কৰিম আৰু ময়ে দুখত আছো ভাই কি কৰা যায় এতিয়া মই তাকে ভাবি আছো দে তই ইমান টেনশ্যন নলবি কিবা এটা কৰি আছো ৰ মই তাকেতো কি কৰা যায় না তই পলে চলে আনিবা পাৰিবি এই পলে আনিবা নৰা সিদিনাখনে তাই মাক মাৰা গৈছে আৰু যদি মই পলে আনো তাহাঁতৰ দেউতাককো দুখ দিবা ইচ্ছা নাই আৰু তইতো মোৰ কথাটো গমেই পা মোৰতো আকৌ এনে অৱস্থা নাই যে তাইক মই পলে আনি পেলাই ভাল ঘৰ এখনত ৰাখিব পাৰোঁ মই কিবা এটা কৰিব পাৰোঁ তেতিয়াহে তাইক মই ভাল ঘৰ এখনত ৰাখিব পাৰিম বহুত কথা দে ভাই এতিয়া মই দিনে ৰাতি মই কান্দানতে যাব দিছে এতিয়া তাইক লগ নাপাওঁ তাতেও মোৰ বহুত টেনশ্যন দে নহয় তই ইমান চিন্তা কৰি থাকিব নালাগে ভগৱানৰ ওপৰত তই বিশ্বাস ৰাখ লোকে একদিন নহয় একদিন মিলাবই
তাকেতো কি বা হয় তাকেতো সাগৰিকাৰ দেউতাক আহিছে অ খুৰা অঁ তই ইয়াতে আছা মই ঘৰত খবৰ লৈ আহিলোঁ ঘৰৰ মানুহে ইয়াতে থাকা বুলি ক'লা অ খুৰা মই মানে এই অলপ খৰি কাটিছিলো আপুনি আমাৰ ঘৰত যে আজি কিবা হ'ল নেকি নাই একো হোৱা নাই মই দুটামান বিশেষ কথাৰ কাৰণে তোৰ ওচৰত আহিলোঁ আজি কিবা খুৰা কথাখিনি ক'লি ভাল লাগিল হয় কথাখিনি কওঁ অলপ মন দি শুনবি হ'ব দিয়ক খুৰা কওক শুন নয়ন সিদিনা যি হ'ল হ'ল সেই কথা আৰু ধৰি থাকিব নালাগে ময়ো খেলাখান সিমান চিন্তা কৰি থকা নাই মই আৰু খুৰেৰে আমি দুয়ো মাজনীক এখন ভাল ঘৰত বিয়া দিম বুলি বহু দিনৰ আশা এটা আছিল সেইকাৰণে মোৰ লগৰ বন্ধু এটা ল'ৰা এটাৰ তাতে আমি বিয়াৰ মাজনীৰ বিয়াত ঠিক কৰিছিলোঁ সেইকাৰণে মাজনীৰ জীৱনৰ পৰা তই অলপ দূৰত থকাটো মই বিচাৰোঁ খুৰা এইগিলা কি কথা কৈছে আপুনি মই সাগৰিকাক অত বছৰে ভাল পাই মই বাদ দিবা নোৱাৰোতো খুৰা আপুনি এনেকুৱা কথা নক'ব চা নয়ন আজি তই মোৰ কথাখিনিত অমান্তি হ'ব পাৰিবি কিন্তু মাজনী জিংকে একদিন মাকক ত্যাগ কৰিছে তাই আৰু মোকো ত্যাগ কৰিব লাগিব খুৰা এইগিলা কি কথা কৈছে আপুনি সেনে কাম কৰিব নোৱাৰেতো আপুনি শুন নয়ন এই কথাখিনি যদি তই মানি ল'ব নোৱাৰা তই আৰু এই পৃথিৱীত মোক দেখা নাপাবি খুৰা আপুনি এইগিলা আজি কি কথা কৈছে সেনে কথা নকওঁচোন খুৰা আপুনিয়ে কওকচোন মানে সাগৰিকাক মই আজি অতদিনে ভাল পাই আছোঁ ইমান বছৰ ৰিলেশ্যনত আছোঁ আমি দুটাই মই তাইক সেনেকৈ পথ কৰি কেনেকৈ ভাত দিম শুন নয়ন যদি বাকী তই যি কৰা যদি তই কথাটো মানি নলা তেতিয়াহ'লে সঁচাকৈ তই মোৰ মৰা মুখখনে দেখা পাবি এতিয়া মই যাওঁ বাকী তোৰ ওপৰত ভৰসা